কাৰ্বি আংলং জিলা পুৰণা লাহৰিজানত বহু কোটি মূল্যৰ ড্ৰাগছ জব্দ যোৱা নিশা 4 কোটিৰো অধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে পুৰণা লাহৰিজান প্ৰহৰা আৰক্ষীয়ে বুকাজান মহকুমা আৰক্ষী বিষয়া জন দাস নেতৃত্বত চলিছিল এই অভিযানটো অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজান আৰক্ষীয়ে মণিপুৰৰ পৰা ডিমাপুৰ হৈ গুৱাহাটী অভিমুখী AR202700 নম্বৰৰ এখন নৈশ বাছৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ জানিব পৰা মতে নৈশ বাছখনত কঢ়িয়াই অনা চাউলৰ বস্তাৰ ভিতৰত 48টা চাবোনৰ বাকচত অতি গোপনে সৰবৰাহৰ বাবে নি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছখিনি ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ ৱেষ্ট ইম্ফল জিলাৰ লেংবম কোকিল আৰু লেংবম বাবু সিং নামৰ দুজন সৰবৰাহকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে কাৰ্বি আংলং আৰক্ষীয়ে নিশা জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 584 গ্ৰাম হোৱাৰ বিপৰীতে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটিৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীকেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কাৰ্বি আংলংৰ পৰা মইনুল হুছেইন উজা ৰিপৰ্ট পাব্লিক টিভি অসম